ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আৰু মই বৰ্তমান শুই আছোঁ আৰু আমাৰ দেহাই কম্বলখন লৈ ক'ত শুই আছে কম্বলৰ ওপৰতে শুই আছে আৰু আজি নতুনকৈ আৰু এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আনিবলৈ চেষ্টা কৰিছোঁ আৰু যিহেতু মাজতে আপোনালোকে লাষ্ট ভিডিঅ'ত দেখিছিলে যে আমি মানে এইক দেখাবৰ কাৰণে আৰু মানে যিহেতু ভোগালী বিহু উৰুকাৰ দিনাখন আমি সেই তাৰ তলতে মানে কিবাকিবি খানা চানা খাম সকলোৱেতো খাবই তো সেইকাৰণে মেজি এটা বনাইছিলোঁ আৰু মেজিটো আধৰুৱা হৈ আছিলে যিহেতু মোৰ ডিউটি আছিলে আৰু আজিৰ পৰা ডিউটি নাই আৰু যিহেতু আজিৰ পৰা ডিউটি নাই আৰু পূৰা সম্পূৰ্ণ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম পথাৰত যাম নৰা কাটিব যাম গতিকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু ধুনীয়াকৈ মেজিটো আজি কমপ্লিট কৰিম আৰু লগতে বজাৰ চজাৰ বিহু বজাৰ চজাৰ কৰিম সেয়াও দেখাম গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এই ৰাতিপুৱা পূৰা ধোঁৱা উৰি আছে দেখিছে পূৰা মাৰ ভাতকেইটা খাই লওঁ আৰু খাই বৈ হৈ গ'ল আৰু এতিয়া বৰ্তমান ওলাইছোঁ নৰা কাটিবলৈ যাওঁ আৰু আপোনালোকক দেখাম পথাৰত আজি নৰা কাটা আৰু নৰা কাটি আহি পেলাই আকৌ এতিয়া মেজি বনাম বিহুৰ মেজি ওলালানে দেখা সাজি কাচি ওলাইছা ক'লে যোৱা হা ক'ত যোৱা নৰা কাটিবলৈ যোৱা পাৰিব জানো কিহেদি কাটিবা কাচি দি হা অঁ মইহে কাটিব লাগে নৰা মইহে কাটিব লাগে পেলাই ইয়াত দেখিছে কাচি চাচি বস্তা লৈ পেলাই পূৰা পথাৰৰ মাজত আহি গ'লোঁ আৰু আমাৰ পোৱালীজনীক লগত লৈ আহিছোঁ আৰু আহি আছে মানুহ আপোনালোকক দেখাম সম্পূৰ্ণ আৰু আমি পথাৰলৈ আহি আছোঁ বৰ্তমান আৰু কাটিবৰ কাৰণে ভাগৰ লাগি যায় এইবিলাক নকৰা যে অভ্যাসটো বহুত কম তিও বাৰু নকৰে বাৰু কৰা জানো নকৰে টাইম ক'ত পায়নো ক'ত দেখা কি কৰিছা ছাগলী তুমি মৰম কৰিছা বৰ্তমান কৰি আছোঁ আৰু বহুতখিনি কাম বাকী আছে আৰু তলটো হোৱাগৈ নাই আৰু ইয়াত ওপৰত আকৌ ধুনীয়াকৈ ছেটিংটো মিলাব আছে কিন্তু কৰি আছোঁ বৰ্তমান এতিয়া বৰ্তমান যিখিনি কৰিছোঁ অকণমান দেখাই দিছোঁ সেইখিনি পূৰা ওলমি আছে অলপ চাফাৰ পৰা কৰি পেলাই অলপ ভালকৈ মিলাব লাগিব ইফালে বিহু বুলি যিহেতু ভোগালী উৎসৱ ন গতিকে ভোগালী উৎসৱ যিহেতু বিহু বুলি একদম পূৰা গৰম গৰম জেলেপি মায়ে লৈ আহিছে আৰু লগতে দেহালে নতুন কাপোৰ লৈ আহিছে কাপোৰো আপোনালোকক দেখাম এতিয়া এয়া বিহুৰ নতুন কাপোৰ ন দেহাৰ হা চাওঁ মোৰ মুখলৈ চোৱা হাঁহি দিয়া খোৱাৰ পৰা উঠি আহিছে জোৰ জবস্তি পিন্ধাই দিছোঁ এইটো কি এইটো জিন্সৰ পেণ্ট আৰু হাফ জিন্সৰ পেণ্ট আৰু এইটো মানে ওপৰৰ টপটো আচ্ছা বিহু লাগি গ'ল তোমাৰ হা বিহু লাগি গ'ল 80% কাম হৈ গ'ল আৰু আপোনালোকক দেখাব ওলাইছোঁ এতিয়া আৰু কাইলৈ যিখিনি ফিনিচিং মাৰিবলৈ আছে কাইলৈতো মাৰি পেলাই একদম উৰুকা দিনাখন ভালকৈ দেখাম আৰু কিন্তু মই আজি দেখাইছোঁ 80% যিখিনি কমপ্লিট হৈছে ৰেডি 1 2 3 গো মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু এইখিনি কাম অলপ আধৰুৱা হৈ আছে এইখিনি কৰিমগৈ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ
বিহু আহিল